নমস্কাৰ বন্ধুসকল, মোৰ নতুনটো ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ বৰদোৱাত। তোমালোকক কৈছিলোঁ যে বৰদোৱা নিউ প্ৰজেক্টটো যেতিয়া খুলিব আমি আহিম বুলি, আৰু আজি আহিছোঁ। ত' এতিয়া আছোঁ মই গংগাপাত বৰ্তমান, আৰু এতিয়া যাম অলপ সময় পিছত। মানে ভিৰটো বহুত ভিৰ হৈ আছে, আৰু ভিৰটো হোৱাৰ পিছত যাম। আৰু এইফালে চাইছোঁ আমাৰ লগৰ চানীয়ে ইয়াত কাপোৰ সলাই আছে। ইয়াত কিবা খোৱাই দিছে সিহঁতৰ ঘৰ। তাকে এতিয়া কীৰ্তন ঘৰলৈ যাওঁ। কীৰ্তন ঘৰত যোৱাৰ পিছত তাত বৰ্তাক লগ কৰি তাৰপিছতে আমি যাম আৰু তালৈ। তো চাই থাকা ভিডিঅ'টো। গাইজ গৈ আছোঁ চানীয়ে মই, আৰু চিনি নাপাওঁ তো কেনেকুৱা লাগিছে? ভালে লাগিছে, আজি ফাৰ্ষ্ট টাইম হয়। বহুত দিনৰ পিছত আহিছে, ভাল লাগিছে। এইফালে বৰ্তাহঁতে ভাত বনাই আছে। বাবা গামোচাখন দিয়কচোন। ভাতটো এতিয়া কি দি ভাতটো? হা? অ' খাচাই হে, দিয়ক বনাওক। ব'লা যাওঁ এতিয়া নিউ প্ৰজেক্টত। ইফালে তো বন্ধুসকল গৈ আছোঁ এতিয়া বৰ্তমান নিউ প্ৰজেক্টত সোমাবলৈ। লগতো আমাৰ টপা মহাশয়, এই পিছফালে চানী আহি আছে। কি হে আজি ফাৰ্ষ্ট টাইম সোমাম। তৌ ফাৰ্ষ্ট টাইম নেকি? চব ফাৰ্ষ্ট টাইম। চানিও ফাৰ্ষ্ট টাইম, চব ফাৰ্ষ্ট টাইম আজি। ব'লা ভিডিঅ'টো চাই থাকা, গৈ আছোঁ সোমাম। পাই গ'লো সেই নিউ প্ৰজেক্ট। মানুহ চোৱা গাইজ। গাইজ লাইন ধৰিব লাগিব এতিয়া। চানি ভাল লাগিছে বে কিবা এটা। গাইজ মানুহ চোৱা। আজি ফাৰ্ষ্ট টাইম খোৱাবা, অলপমান এক্সপিৰিয়েঞ্চ কৰি মানে ভয় লাগি আছে এতিয়া কিবা হয় যদি। ইয়াত খোৱাবলৈ ভয় গাড়ী টপা গ'লেই। নতুন আলহীও আহিছে। গাইজ সোমাম এতিয়া। ইয়াত চব চেক কৰা হয়। ফাইনেলি সোমালো নিউ প্ৰজেক্টত আছোঁ ফাৰ্ষ্ট টাইম। ৱাও কি ধুনীয়া বনাইছে। চানি কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চ? গাইজ কি বনাইছে গাইজ, মই ধুনীয়া লাগিছে, ক'ব পৰা নাই আপোনালোকক, কিন্তু বহুত ভাল লাগিছে। চাৰিওফালে মানুহ চোৱা মানুহৰ ভিৰ। মজা লাগিছে বে। এইফালে হেৰিও লগাই দিছে বে, ছোৱালী মানুহে খেলিব পৰা, আৰু সৰু পোৱালীয়ে। गलती से कभी मिस्टेक हो जाता है और कोई बात नहीं, चल जाता है। तार उठा নহ'ব, এই খুব দি দিব বে। Oh my god, ইমান ডাঙৰ। গাইজ 10 মিনিট মান হ'ল অনাই বনাই ঘূৰি ফুৰিছোঁ গোটেই পৰিৱেশ। সেইটো চোৱা বম ডাঙৰ বে। এই বম ডাঙৰ হে। আজি ফাৰ্ষ্ট টাইম সোমাইছোঁ, বা মজা লাগিছে। নাচনী কেইজনী ভাল, নাচনী নে কি? ক'ত নাচনী? এই নাচি আছে ওপৰত মূৰ্তিকেইটা। মূৰ্তিকেইটা নাচনী আছে কটীয়ানীত। এফালে পাৰ্ক বনাইও দিছে। ইয়াৰ ৰাতিহে ভাল লাগে আহি। টাইম ল'ব, ইফালে যাব। বাগান থাকে কি
কম ডাঙৰ ফুল এইখন যে আৰু 2-3 বছৰ পিছত যে একে কেনেকুৱা মজা লাগিব হে কওঁ গাইছ মই এইখিনি জেগাৰ পৰা গোটেইটো দেখুৱাই আছোঁ চাই দেখিবা লেটছ গো চলো এইখন আছে গেট আৰু এফালে এনেকৈ সোমাই এফালে পূৰা অ' মাই গড মজা লাগিছে বে মোৰ যাবলৈ মন যোৱা নাই ইয়াৰ পৰা গাৰ্ডেনখনে মোৰ ভাল লাগিছে ইয়াতে বহি দিব মন যায় ঠাণ্ডা ঠাণ্ডা দিয়া আৰু কোৱালিটি কেনেকুৱা আহিছে চাগে ভালে আহিছে চাগে কমেণ্ট কৰি ক'বাচোন কেনেকুৱা আহিছে কি ক'বা খুব কষ্ট ধুনীয়া লাগিছে এনেকৈ একপাক মাৰি দিওঁ নে কি চলো দৌৰি দৌৰি যাম ব'লা দাউৰি দাউৰি যাম বৰদোৱাত থান চাম চেলাই কিমানমান হ'লে সেইটো চিকিউৰিটি গাৰ্ডকেইটা জানিব আৰু সিহঁতৰ মালিকবিলাকে জানিব মই নাজানো Okay. কাৰণ মই এজন কণ্টেণ্ট ক্ৰিয়েটাৰ আৰু তুমি আছা মোৰ লগৰ এতিয়া কিছুমান কথা কৈ দিয়া চাওঁ কি কি ক'ব কি কওঁ গাইছ গাইছ মানে মানুহ মানুহ মানে গাইছ মই কিন্তু বন্ধুসকল দি ষ্টাৰ্ট কৰোঁ হেল্ল' বন্ধুসকল বা নমস্কাৰ বন্ধুসকল অ'কে বন্ধু হৈছে মানুহৰ জীৱনৰ এটা ধুনীয়া লগৰ আৰু কিবা? যোনটো চব কথাতে শ্বেয়াৰ কৰিব পাৰি মানুহৰ দুখ সুখ আদিবোৰ শ্বেয়াৰ কৰিব পাৰি কিন্তু আমি এতিয়া বৰদোৱাত আছোঁ বৰদোৱা হৈছে এখন পবিত্ৰ ঠাই চ' পবিত্ৰ ঠাইত মানুহে মন পবিত্ৰ কৰিব আহে সেয়াই আৰু চালি কথাকেইটা মানে মই হাঁহি ধৰিছে মোৰ নিজে হাঁহ আনিছে এই বেব মই মানুহ বিচাৰি আছোঁ পোৱা নাই সেইটো একো নহয় চলে কিবা ভাল লাগিছে সোনিয়া কোম্পানী ক'লা হ'লে চাব পাৰিছা আমাৰ লগৰকেইটা এইখিনি ৰখি আছে চোৱা এইকেইটা চালা টমা এই গুচি আহিলা যে কিয় উঠা পৰ্ব চলি আছিল এতিয়া সমাপ্ত হ'ল সেইকাৰণে অকণ ব্লগটো অফ কৰিছিলোঁ এতিয়া শেষ হোৱাৰ পিছত আকৌ আহিছোঁ আকৌ বোলে এফালে ক'ৰবাত ফটো উঠে এইটো হ'ল খোলটো ইয়াৰ ভিতৰত সোমাব নিদিয়ে ন অঁ ক'ত সেই ঘৰটোত অ'কে এইফালে এইফালে কি জ্বালা য'ত দি সোমাই দিবি ই গালি শুনাবলৈ তিনিটা বস্তু বোলে 3,000 টকা হৈছে মই 1 টকা নিদিওঁ ভাই মই তোমালোক চিনি নাপাওঁ গাইছ ইয়াত অহা কিছুমান নিয়মো আছে মই কৈ আছোঁ ৰ'বা তুমি কেন্দ্ৰ এইটো চাইডে ভাল হ'ব এইটো চাইডে ভাল হ'ব এঘণ্টামান থকাৰ পিছত ফটো চটো উঠাৰ পিছত এতিয়া ওলাই দিওঁ লাহেকৈ চালা গোটেইটো আৰু এতিয়া ওলাই দিওঁ ঘৰলৈ বুলি চাই থাকা ঐ চানি চানি ভাত খাই যাবা নেকি অঁ ভাত খাই যাম চাগে হোটেলতে কিবা এটা খাই যামগৈ ভাত চাই নাখাওঁ টমটমে যাবি নাযাম তই আমাৰ লগত যাওঁ যদি এতিয়া যাব লাগিব ভাত খাই নাযাওঁ তোমালোকৰ ভাত চাত নাখাওঁ ভাত চাই নাখাওঁ এতিয়া ভাত খোৱা টাইম ইয়াত মোৰ ৰ মাৰি আছোঁ ৰ 2 মিনিট গাইছ এতিয়া ঘৰলৈ বুলি যাওঁ আৰু ওলাই দিওঁ এই গেটখন বহুত মজা লাগিছে বহুত ডাঙৰ গাইছ মানুহ চোৱা গাইছ লাইন গাইছ গেটখন দেখুৱাই আছোঁ চাবা এতিয়া যাম স্থানীয়তৰ দেউতাহঁতে ভাত বনাই আছে তাকে খাম ভাত নে কি খিচি বনাই আছে খিচি খাওঁগৈ তাৰপিছত একদম ঘৰলৈ যাম অ'কে ঐ চানি অকণমান এক্সপিৰিয়েঞ্চ কৰি দিয়া কেনেকুৱা লাগিল আহি এই মজা লাগিছে বে ইমান ধুনীয়া মানে এটা মনটো শান্তি লাগি আহিছে ফটো কিমানখন উঠিলা কৰি দিয়া উঠিছোঁ 40-50খন মান কিন্তু এখনো ভাল হোৱা নাই চাগে তাৰ মাজতে 2-3খন উঠিছে চাগে আৰু দিম আৰু ৰাইট গাইছ এতিয়া যাওঁ অকণমান গংগাপাৰ চাইডে আৰু তাত বৰ্তাহঁতে ভাত বনাই খিচি বনাই আছে আৰু খিচি খাই পেলাই
চিধা যাম ঘৰলৈ লেটছ গ' গাইছ মেলা ল'বানে এই জুবিন দাৰ ফটো এখন ল'লো এইফালে জুবিন দাৰ ফটো আছে বৰদোৱা মেলা যেন লাগিছে ন গাইজ বৰদোৱা মেলা নহয় কিন্তু বৰদোৱা মেলা নিচিনা লাগিছে এইফালে আছে জুবিন দাৰ ফটো গাইজ খাবলৈ বহিছোঁ ইয়াত খিচিৰি বৰ্তাহঁতে বনালে চানি খোৱা ঐ তুমি নোখোৱা কিয় খাই আছোঁ এতিয়া খাই লওঁ ওলালো এতিয়া তুমি বুটকে খুৱাও বাই বাই তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী ৰাজনন্দিনী ছোৱালী বাই বাই যাওঁগৈ কি ৰিল বনাই আছা যাওঁগৈ বৰ্তা যাওঁগৈ ৰখিব চব যাওঁগৈ যাওঁগৈ গাইজ মই এতিয়া তোমালোকক কওঁ যে দিলে কি কি নতুন নিয়ম লাগে মই তোমালোকক কওঁ ফাৰ্ষ্ট লাগিব তোমাৰ নিয়মটো হৈছে যে যদি তোমালোকে তাৰ ভিতৰত আৱৰ্জনা কৰা বা কিবা পেলোৱা তেনেহ'লে 1000 টকা ফাইন তাৰপিছতে তোমাৰ তাত যদি গুটকা খাই সোমোৱা গুটকা পিক পেলোৱা থু পেলোৱা তেনেহ'লে 1000 টকা ফাইন 5000 টকা ফাইন আৰু তোমালোকে তাত কোনো হুলস্থুল কৰিব নোৱাৰিবা হতে ইয়াত স্কুলীয়া ল'ৰা ছোৱালীও এলাও নাই স্কুলীয়া ড্ৰেছত আহিলে তোমালোকে বেলেগ ড্ৰেছত আহিব লাগিব স্কুলৰ ড্ৰেছত আৰু কলেজৰ ড্ৰেছত ইয়াত এলাও নাই সোমাব নিদিয়ে উলিয়াই দিব আৰু তোমালোকে তাত হুলস্থুল কৰিব নোৱাৰিবা ইমানকৈ আৰু লগতে ফুল ছিগিব নোৱাৰিবা ফুল ছিগিলে 1000 টকা থু পেলালে পিক পেলালে 1000 টকা আৱৰ্জনা কৰিলে 1000 টকা গুটকা খাই আহিলে 1000 টকা গুটকা নিলে 1000 টকা 5000 টকা ত' এইখিনি কথা মানি পেলাই আহিবা বাই বাই